हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मैं आज आपनालोকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে বৃহৎ ঘোষণা আৰু অসমৰ ৰাজ্যৰ কাৰণে দিলে ভাল খবৰ। তেখেতে তিনিটা ভাল খবৰ দিছে। এক নম্বৰ, অসমৰ যিমান আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটত থকা মহিলাবিলাকৰ একাউণ্টত 10,000 টকাকৈ সোমাই দিব। 2 নম্বৰ খবৰটো হৈছে ভাল খবৰটো হৈছে অৰুণোদয় আঁচনিত যিবিলাকে অৰুণোদয় আঁচনি পাই আছে, অৰ্থাৎ অহা মাহৰ পৰা অৰুণোদয় পোৱা সকলে 1400 টকাকৈ পাব। 3 নম্বৰ ভাল খবৰটো হৈছে অসমৰ যুৱকসকল ডেকাৰ কাৰণে অতি ভাল খবৰ। অসমৰ 2 লাখ ডেকাৰ ল'ৰাক আত্মসংস্থাপনৰ কাৰণে তেওঁলোকক 2 লাখকৈ টকা দিব। যি 2 লাখ টকাৰ কোনো মৰ্টগেজ নোহোৱাকৈ 2 লাখকৈ টকা দিব। গতিকে তেখেতে কোৱা কথাখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। তিনিটা কথা মই আপোনালোকক কম এইবাৰৰ বাজেটৰ বিষয়ে। আমাৰ চৰকাৰে এইবাৰ বাজেটত তিনিটা নতুন ঘোষণা কৰিছে। আমাৰ যিমান আত্মসহায়ক গোট আছে, মহিলাসকল আছে, আগতে আমি গ্ৰুপত আমি টকা পাইছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে যিমান মহিলা আছে সকলো মহিলাৰ বেংক একাউণ্টত আমি ব্যক্তিগতভাৱে 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এই বছৰ আমি অৰুণোদয় আঁচনি মাহিলী 1400 টকালৈকে বৃদ্ধি কৰিম। তৃতীয়তে, আমাৰ যিমান ডেকা ল'ৰা আছে এই ডেকা ল'ৰা 2 লাখ ডেকা ল'ৰাক আমি আত্মসংস্থাপনৰ কাৰণে 2 লাখ টকাকৈ বেংকৰ পৰা কোনো মৰ্টগেজ নোহোৱাকৈ আমি অনুদান দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ লগে লগে আমি যিমান কাম কৰি আছোঁ তাৰ লগত লগ লগাই অহা 11 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত 50,000 যুৱক যুৱতীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই কামবিলাক গতিকে এনেকুৱা ধৰণৰ বাবাতৰিসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।